ডায়েৰী 4টা মান কলম ল'ব লাগিব। ব্লাক বা ব্লু দি টোটাল বস্তুটো লিখিলে হ'ল, ব্লাক বা ব্লু। আৰু গ্ৰীণ দি শিকা বস্তুটো গ্ৰীণ দি লিখিলে হ'ল। আৰু যিবিলাক মানে হেবিট মানে বেয়া হেবিট সেইবিলাক ৰেড কলম দি লিখিব লাগিব, ৰেড কলম। যোনে এইখিনি কাম কৰা নাই সিয়ে মানে আজিয়ে ডায়েৰী এটা ল'ব আৰু কলম 3-4টা মান কিনিব। হয়তো সকলে বুজি পোৱা নাই। আজি আমাৰ জাফৰে আহিছে, জাফৰক মই পাৰ্চনেলি কৈ আছো, মানে শর্টকাট কইতে তুমি হইন দাও না হুয়া ডায়েরি কিনবা আর কলম কিনবা। কলমটা একটা হলো ব্ল্যাক কালার বা ব্লু কালার, ব্ল্যাক বা ব্লু কালার হইতে লাগবো। হ্যাঁ, আর একটা হলো গ্রিন কালার, গ্রিন। আর একটা হলো লাল কালার। এই 4টা কলম কিনবা। 4টা মধ্যে তোমার 3টা কামে হবো, গ্রিন বা ব্লু না, এই তোমার ব্ল্যাক বা ব্লু, ব্ল্যাক বা ব্লু। ব্ল্যাক কলম একটা নিলে ব্লু লাগে না, বাদ দাও। ব্ল্যাক একটা নিবা, গ্রিন কলম একটা নিবা, গ্রিন লেখা হয়, আর একটা রেড কলম নিবা। রাইতে হওয়ার আগে 5 মিনিট 10 মিনিট তুমি এই বস্তুটা লেখবা যে সকাল আমি কয়টার সময় উঠলাম, কয়টার সময় কি কি করলাম সারাদিনে, রাবলি একটা ভাব ভাব লেখবা। যে সকালে উঠলাম, আমি খাওয়া দাওয়া করলাম বা শরবত গেলাম কামে, বা আইলাম বাড়িতে, বিকালে ঘুরলাম, বা রাইতে 10টা বাজে গেলে হইলাম। তো এই টোটাল বস্তুটা তুমি একটা পৃষ্ঠার মধ্যে লেখবা। এই গায়ে এইখান থেকে ধরো যেগুলা বস্তু তোমার আসলে করতে লাগছিল না, তুমি একলা একলা ভাববা এই আজকে এত টাইম নষ্ট করলাম, এটা তো আবার করা লাগছিল না, ওটা লাল কালিতে লিখে দাও। তুমি ভাবো যে আজকে আমার এই পয়সাটা খরচ হইলো, এটা তো আবার এই খরচাটা বেকার খরচা করলাম, এটা তো করা লাগছিল না, তাহলে ওটা লাল কলম দিয়ে লিখে দাও। তবে যা যা তোমার তোমার খারাপ লাগবো, যেগুলা কথা, যেগুলা টাইম নষ্ট হয়েছে, ওই বস্তুটা লাল কালিতে লেখবা। আর যদি তাও মনে না থাকে আমার পার্সোনালি ফোন করবা। আরো যেগুলা শিখলা, আজকে শিখলা, তুমি নতুন কথা শিখলা, যে বা আজকে জুম মিটিং এ আইলা, এটা নতুন শিখলা যে আজকে জুম মিটিং আইলাম, বা আজকে ডায়েরি বা ডায়েরি লেখা লাগে, এটা আজকে শুনলাম। এই শিক্ষাগুলা লেখবা তুমি গ্রিন কলম দে, গ্রিন গ্রিন। এইখানে খালি আমি জাফরে কইতেছি না, আমরা প্রত্যেকজন মানুষকে কইছি। হ্যাঁ, তার মানে কথায় আছে কি জানো, সাকসেস বড় বড় বস্তু মধ্যে লুকাই থাকে না, ছোটি ছোটি चीजों में लुका हुआ है, छुपा हुआ है। सक्सेस बड़ो बड़ो बड़ी बड़ी चीजों में छुपा हुआ नहीं है, छोटी छोटी चीजों में छुपा हुआ है। সাকসেস যেটা বস্তু অত বড় বস্তুর মধ্যে লুকাই নাই, ছোট ছোট বস্তুর মধ্যে লুকাই আছে। যে নহক মানে এই সৰু সৰু বস্তুই আমাক মানে সাকসেস লৈ যাব। বুঝছা জাফর? বুঝি পাইছা? যদি বুঝা নাই, মই আজি কি কলো তুমি পার্সোনালি মোক ফোন কৰিবা, কি কৈছো। হ্যাঁ, এইখিনি আজিৰ পৰা কৰিবা। যে এটা গল 2 নাম্বার হল কি, আৰু কি কৈছিলো কালি আনার পাচন এটার লগত পাহৰি গলো মই। পিছদিনাখন আমি কি কৰিম সেইটো এটা শিডিউল কৰা। আচ্ছা, অহা তাৰমানে কি হৈছে, এটা মই কথা কওঁ। সন্ধিয়া যেতিয়া তুমি টেবুলত বহিবা, তেতিয়া পেন আৰু এটা কাগজ ল'বা, এটা পেজ ল'বা। পেজটো লাগলে ডায়েরি টাইপ হলে ভাল হয়, নহলে পেজ এটা ললে হল। হয়তো কালি অহাকালি এনেকুৱা হ'ব পাৰে যে এজন মানুহক লগ কৰিব লাগে, তাৰপিছত এক জেগাত কামৰ কথা কৈছে মালিক এটাই, কামত যাব লাগে, এক জেগাৰ পৰা পইচা উঠাব লাগে, এই কাম আছে সেই কাম আছে, লগ কৰিব লাগিব, এনেকুৱা মাথাত আহি থাকে বস্তু। তো মাথাত নাহাৰ কাৰণে এটা উপায় আছে, এইটো বহুত বঢ়িয়া উপায়, এইটো মই নিজে এপ্লাই কৰো বহুত। ভালে মই অলপ বেলেগ ৰুমত যোৱা লাগিলে। মই কৈ আছো কি, এইটো কি উপায় আছে মই কৈ আছো। তুমি আগদিনা যি যি মনত পৰে, যি যি মনত পৰে যে মই তাক লগ কৰিব লাগে, লিখি দিয়া। চাবা যে তোমাৰ আগদিনা নেক্সট দিনাৰ কামটো লিখিলে সেই বস্তুটো মাথাত আৰু নাহিবই, তোমাৰ মনত এটাই বস্তু থাকিব যে মই কাগজখন গুচালেই তো গম পাম মই কালি কি কি কাম আছে মোৰ। তোমাৰ মাথাত ডিস্টার্ব দি নাথাকিব, বাৰ বাৰ মনত নপৰিব যে মই তাক লগ কৰিব লাগিব, তাৰ পৰা পইচা আনবা লাগিব, তাতে কামত যাব লাগিব। এইবিলাক তুমি সৰু সৰুকে লিখা, মানে আগদিনাই লিখি লোৱা। আৰু আগদিনা এনেকে লিখব পাৰা যে মই ৰাতিপুৱা কেইটা বজাত উঠিম। ধৰা তুমি 4টা বজাত উঠিলা, 4টা to 5টা, 4টা to 5টা, 4 দি কেনে অলপ মাইনাস চিন দি কেনে 5 লেখলা। লিখিলা যে মই মানে গা পা ধুম, উজু কৰিম, নামাজ পঢ়িম। 5টাৰ পৰা 5:30লৈ মই খোজ কাঢ়িম।
5:30টাৰ পৰা 6:30লৈ মই জুম মিটিং কৰিম। 6:30টাৰ পৰা 8টালৈ মই কিবা এটা শিকিম, মই এটা কিবা ভাল ভিডিঅ' চাম, মই ভাল কিবা এটা লিখিম, মই ভাল কিতাপ এটা পঢ়িম। 8টাত মই ভাত খাই কামত ওলাই যাম। কামত সময়ত বেলেগ মোবাইল নাচোৱাই ভাল, ফোনৰ বাহিৰে বেলেগ ইউজ নকৰাই ভাল। দুপৰীয়া 1 ঘন্টা ৰেষ্ট পাওঁ। তো আমি যিটো ভিতৰত যাব খুজি আছো, এতিয়া ধৰা কিছুমান আমি চিলিঙৰ কাম কৰি আছো, চিলিঙৰ কাম নতুন ডিজাইন কেনেকে চাব পাৰি সেইবিলাক বস্তু মানে ইউটিউবত চালেই হ'ল 1 ঘন্টা। তাৰপিছত আৰু কাম কৰিলো, আহিলো ঘৰত আহি মানে এনেকুৱা মানে টাইমটো তুমি ভাগ কৰি লোৱা। প্ৰথম এদিন অলপ অসুবিধা হ'ব পাৰে, 2 দিন অসুবিধা হ'ব পাৰে, তাৰপিছত তোমাৰ টাইমত কাম হৈ যাব। আর নহলে এক জায়গাত বহিলা, বহার পিছত মানে 1 ঘন্টা বহিব লাগিছিল, 2 ঘন্টা বহি গলা। হয়তো 10 মিনিট ফেসবুক চাব লাগিছিল, 1 ঘন্টা ফেসবুক চাই দিলা। মানে কোনো টাইমত কোনো ঠিক ঠিকানা নাই। কিন্তু এইবিলাক ডাঙৰ ডাঙৰ মানুহ বিলাকে 90 দিনৰ প্লেনিং কৰে, 90 দিন। আর মই নিজেই মানে আজিৰ পৰাই মই 90 দিনৰ প্লেনিং, কোনোবাই কলে যে মই গুচি যাম, এইটো আৰু নাযাম, এইটো দিন গুচি গ'লে মই 90 দিনৰ প্লেনিং কৰিম। আর এই 90 দিন প্লেনিং হিচাপত কাম কৰিম। যিমান দিন আহক কিয়, যোনে বেয়া পায় পাওক, কিন্তু মোৰ লিষ্ট হিচাপত, টু ডু লিষ্ট হিচাপ যিটো 90 দিনৰ লিষ্ট থাকিব, সেই লিষ্ট হিচাপে চলিম। আৰু মই যেতিয়া 2 দিনৰ পৰাই লিষ্টটো ফকাস কৰি আছো না, মই এনেইতো ভাবো মই এইটো সাইড মেজারমেন্ট করব লাগে, এইটো করব লাগে, এটাও নহয়। আর কালিৰ পৰা মই পৰখিৰ পৰা এইটো লিষ্ট ফলো কৰাৰ পিছত কালি মই ৰাতিপুৱা ৰুটি খাই ওলাই গৈছিলো, ৰাতি 6টাত ঘুমাইছো। মই এটা সাইড হ্যান্ডওভার মেজারমেন্ট কৰি ডিজাইন বনাই তাৰ পিছতে ঘৰত আহিছো। অলপ জিদ্দি হ'ব লাগিব আগবাঢ়িবলৈ হলে। আৰু মই 1 তাৰিখৰ পৰা তোমালোকে গমে পাই আছে যে আমি বঢ়িয়াকে মানে এটা কোর্স হিসাবত কৰিম। প্ৰথম আমাৰ কোর্সটো হ'ব এটা লেবাৰে, এটা বেকাৰ মানুহ ঘৰত বহি আছে, এই মানুহটোক আমি কেনেকে কামত আনিম, আর কামৰ পৰা কেনেকে সি যাই কেনে এটা সময়ত ডাঙৰ কন্ট্রাক্টর হ'ব, তাৰ পৰা যাই কেনে ডাঙৰ বিল্ডাৰ হ'ব, তাৰ পৰা যাই কেনে রিয়েল এস্টেট বিজনেস কৰিব। রিয়েল এস্টেট মানে বিল্ডিং বনোৱা, মাটি কিনা, মাটি বিক্রি কৰা, এইবিলাক হ'ল রিয়েল এস্টেট বিজনেস। পৃথিৱীৰ ভিতৰত রিয়েল এস্টেটৰ এটা ডাঙৰ বিজনেস আছে। এইবিলাক তোমালোকে অলপ অলপকে গম পাবা। তো মই কৈ আছিলো কি আমার প্রথম বেচটো মানুহটো যদি কমসে কম 30-40 জন 50 জন মানুহে করো ভালো হয়, বহুত ভাল হলো হয়। আৰু আমি পিওর অসমীয়া কোৱাৰ চেষ্টা কৰিম। আৰু আমি 1 তাৰিখৰ পৰা মানে যিখিনি কম সেইখিনি আমি ইউটিউবত ঢালিম। এইখিনি আমি ইউটিউবত লগে লগে এইটো মানে কোনোবা যদি মনত নাথাকে, তুমি এই ইউটিউবত গলেই তুমি বস্তুটো চাব পাৰিবা যে ৰাতিপুৱা কি কৈছিল। মানে আমার 1 তাৰিখৰ পৰা কন্টিনিউ ইউটিউবত যাই থাকিব ভিডিঅ'টো, যিবিলাক আমি মানে কম সেইবিলাক। আৰু এটা কথা কি, পাৰিলে ঘৰত কোনো মানুহ নাথাকে, ঘৰৰ ভিতৰত মোবাইলটো ক্যামেরা অন কৰি নিজে নিজে কিবা কৈ থাকিবা, নিজে নিজে ভিডিঅ' বনাই থাকিবা। তাৰপিছত ধৰা এটা বনালা আৰু এটাৰ পৰা স্টার্ট কৰিলে 30টা যেতিয়া ভিডিঅ' বনাবা, তোমার কথার মাজত চাবা ভাষাৰ ভিতৰতে বহুত চেঞ্জ হৈ যাব, কথাৰ ভিতৰত বহুত চেঞ্জ হৈ যাব, তোমার বডি ল্যাঙ্গুয়েজে বহুত চেঞ্জ হৈ যাব। তুমি নিজেই ধৰিব পাৰিবা যে মোৰ 1 নম্বৰ ভিডিঅ' আৰু 30 নম্বৰ ভিডিঅ'ৰ মাজত পাৰ্থক্য কি। তো ভিডিঅ' বনাব লাগবে এই কারণেই, প্রথম তো আমি মানুষের আগত কথা কব নোৱাৰো, সেইকাৰণে ঘৰৰ ভিতৰত নিজে নিজে কথা কলো, ভিডিঅ'ত কথা কলো, ভিডিঅ'ৰ ভুলটো আমি ধৰিব পারলো, পিছত যাই কেনে মানুহৰ লগত কথা কম। তো আমার যিকেইজন বন্ধু ইয়াতে আছো, পৰাপক্ষতে কৈছো যে নিজৰ মানুহ, নিজৰ ভাই, নিজৰ ল'ৰা, নিজৰ ভনী, নিজৰ ভাবি যোনে হওক, মানে কমসে কম আমি 30-40 জন মানুহ, 50 জন মানুহ যদি প্রথম বেচটো স্টার্ট করব পারো না, আমার বহুত ভাল হলো হয়। আমি প্রথম বেচটো আমি অক্টোবর 8 তারিখের পর আরম্ভ করিম। আর এটা মই ডিজাইন করিম বঢ়িয়াকে, ডে 1, ডে 2, ডে 3 কি কম এনেকে লিখিম। আর এটা একটা কোর্স হয়ে যাব, এটা একটা কোর্সে বনাই দিম। লাস্টত যাই কিনে এটা একটা বান্ডিল থাকিব, কোর্সৰ বান্ডিল থাকিব। আজিৰ পৰা যদি 10 বছর পিছতো এইটো বিচাৰা যাব বা এইটো কোর্স কি আছিল আমার 1 তারিখের পৰা এইটো আমি দেখিব পাৰিম। এনেকুৱা সিস্টেমত যাম আমি। কয় মানুহৰ কথা বাদ দিব লাগিব আমি। মানুহৰ কথা মাথাত সোমালে কেতিয়াও আমি সন্মুখৰ পৰা যাব নোৱাৰিম। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কোনো লাজ কৰি লাভ নাই। মই নাখাই থাকিলে যদি বেলেগে নোখোৱাই, মই বেলেগক চাই কিয় লাজ কৰি থাকিম। মই নাখাই থাকিলে যদি বেলেগ এজনে মোক ভাত নিদিয়ে, পইচা নিদিয়ে, সেইজন মানুহক চাই মই লাজ পোৱাৰ কোনো কাৰণ নাই। লাজ মোৰ যি ভাল লাগছে মই কৰি আছো, কোনো কি কয় কওক, দুনিয়া কি কয় কওক। তো এইবিলাক কৰিলে মানুহে আপোনাক অলপ পাগল কব। তাৰ মানে পাগল
পাগল হ'ব লাগিব, কিবা এটা কৰিবলৈ হলে পাগল হ'ব লাগিব। পৃথিৱীত যিমান মানুহ কিবা এটা কৰিছে সেইবিলাক এটা সময়ত পাগল, এনেকুৱা পাগলামিৰ কাৰণে সিহঁতে ইমান দূৰ আগবাঢ়ি যাব পাৰিছে। এটা কথা মনত ৰাখব, সব পাগলেই সাকসেসফুল নহয়, কিন্তু পৃথিৱীত যিমান মানুহ ইতিহাস ৰচিছে নহয় সেইবিলাক এটা সময়ত পাগলে আছিল। যিমান মানুহ সাকসেসফুল পাইছে এটা সময়ত পাগলে আছিল, আৰু সব পাগলে সাকসেসফুল নহয়। তো পাগল হ'ব লাগিব, আমাক পাগল ক'ব লাগিব। যেতিয়া মানুহে ক'ব যে ল'ৰাটো পাগল হৈ গ'ল, এতিয়া কি কৰে কি নকৰে, তেতিয়া ভাবিব নাই মই মোৰ সপোন বাস্তৱ কৰিব যাই আছো। তেতিয়া ভাবিব মই মোৰ সপোন বাস্তৱ কৰিব যাই আছো। এতিয়া পাগল কৈ আছে তো, তাৰ মানে মই মোৰ সপোন বাস্তৱ কৰিব যাই আছো। বুজি পাইছে বন্ধুসকল? অলপ শ্বেয়াৰিং লওঁ। শৰ্টকাট মানে কি মানে আগত আগৰ মানে আৰু যি কৰিব লাগিছিল আৰু আগত কৰিব লাগিছিল, এতিয়াতো আৰু মানে কৰিব লাগিছিল আৰু মানে ঠিক আছে, কোৱা। কি আৰু যে নহওক মানে আমি পিছফালে ঘূৰি নাচাও, যোৱাকালি কি হৈছে এইটো আমি নাচাও, আমি অহাকালিৰ পৰা কি কৰিব পাৰো এইটো আমি চাব লাগিব। বুজিছা নে হাবুল? আমি যোৱাকালি হৈ যোৱা ঘটনাক লৈ তুমি যিমান যি নকৰা, তাৰ পৰা ৰেজাল্ট 0 পাবা, 0। যোৱাকালিক লৈ তুমি যিমান কান্দাকাটি কৰা তাৰ পৰা একো নাহিব, কিন্তু অহাকালিক লৈ তুমি যিমান প্লেনিং কৰিবা তাৰ পৰা বহুত কিছু পাবা। বুজি পাইছা? হৈ যোৱা দিনটো পাহৰি যাম আমি, যি হৈছে হৈছে আৰু বাই বাই। অহাকালিলৈ আমি ওয়েলকাম জনাই কেনে কাম কৰিম। তাৰপিছত আৰু কোনবা এটা কাম কৰিব পাৰা তোমালোকে, হা, তোমালোকে যে টু ডু লিষ্ট বনাইছা, মানে দিনৰ প্লেনিং বনাইছা, বা তোমালোকে যে ৰাতি লিখিলা, বা নিজৰ নিজৰ দিনটোৰ বিষয়ে লিখিলা, এইবিলাক কিন্তু এইটো গ্ৰুপত ঢালিব পাৰা। ফটোবিলাক লিখি কেনে যেনে মই এইবিলাক কৰি আছো, ফটোবিলাক ৰাতি লেখাৰ পিছত ফটোটো এই গ্ৰুপত আপলোড দিব পাৰা, আমাৰ ফজৰ নামাজ গ্ৰুপত। এইখিনিত আৰু এটা কথা কওঁ, আমি 0 টাইমত কাম কৰিব লাগিব। 0 টাইম কেনেকৈ হয়, এতিয়া মই কি কয় আপোনাৰ ওদালগুৰিত যাই আছো, কিন্তু এতিয়া আমি কিবা এটা শিকি আছো, মোৰ মোবাইলত অডিঅ' বাজি থাকিব পাৰে, মোৰ মোবাইলত কিতাপ শুনিব পাৰো, মই এটা ভাল ভিডিঅ' শুনিব পাৰো গাড়ী চলা অৱস্থাত, মই এটা এটা ভাল কিতাপৰ এটা অডিঅ' বাজি থাকিব, মই গাড়ী চলাই থাকিম, শুনি থাকিম। তাৰমানে 0 টাইম, মোৰ এটা 0 টাইমত মই শিকি ললো। সীমিত টাইম, লিমিট টাইম কিন্তু বঢ়াব নোৱাৰি আমি, কিন্তু এই 0 টাইমত আমি ডাবল কাম কৰিব লাগিব। 0 টাইমত আমি ডাবল কাম কৰিব লাগিব। তাৰ মানে মই গাড়ী চলাই যাই আছো, এই টাইমৰ মাজত মই এটা কিবা এটা শিকিলো, এইটো হ'ল 0 টাইম। মই ৱাক কৰি আছো, মোৰ বডিৰ কাৰণে মই ৱাক কৰি আছো, খোজকাঢ়ি আছো, তাতে মই হেডফোনত কিবা এটা শুনিলো, কিবা এটা শিকিলো, এইটো হ'ল 0 টাইম। কোনোবা আৰু কিবা, কিন্তু মই কোৱা কথাখিনি অলপ অলপ মনাৰ চেষ্টা কৰিব, আৰু সুবিধা হৈ যাব 1 তাৰিখৰ পৰা। তাৰ মানে যদি মনত নাথাকে আমি এইটো বস্তু চাৰ্চ কৰিব পাৰে, চাই ল'ব পাৰিব যে কি কৈছিল। আমি বাহিৰত দেখাৱা দৰকাৰ নাই, আমাৰ ভিতৰটো মানে পাকা হ'ব লাগিব, ভিতৰত আমি মাল থাকিব লাগিব। মানে আমি ধনী দেখাৱাৰ দৰকাৰ নাই, আমাৰ মানে ধনী হ'ব লাগিব, ধনী দেখাৱাৰ দৰকাৰ নাই। তো আমি ভিতৰত যদি আমাৰ বস্তু থাকে, তেতিয়াহ'লেহে আমি মানে আমাৰ দিনটো ভাল যাব, ব্ৰেইনটো ভাল যাব, কামটো ভাল হ'ব। বহুত কিছু শিকিব লাগে, এভৰি ডে নিউ লাৰ্নিং। কালি আমাৰ ভাইটিয়ে মানে কিবা এটা ভিডিঅ' দিছিল, হেৰিত কি কয় ইউটিউবত, এই আপোনাৰ এইটো গ্ৰুপত, তাতে কৈছে তুমি যিখিনি জানা এইখিনি একোই নাজানা, এইখিনি কি হ'ল সীমিত জানা, অলপ জানা। আমিতো অলপ জানো, আৰু আমাৰ বহুত জানিব লগা আছে। আমি মৰাৰ আগদিনলৈকে শিকিব লাগিব। আৰু মই এতিয়াহে বুজি পালো যে আমি যিটো স্কুল পঢ়িছিলো, যি মানে সন্ধিয়া ৰাতিপুৱা পঢ়িছিলো, সেইটোতো পঢ়াই তাতকৈ বেছি পঢ়িব লাগিব, তাতকৈ বেছি পঢ়িব লাগিব। চব্জি এটা ভাল হবলৈ যেনেকুৱা ভাল ভাল মছলা বেছিকে দিব লাগে, সেই হিচাপত আমাৰ লাইফটো ভাল কৰিব হলে আমি এনেকুৱা শিকিব লাগিব, বহুত কিছু শিকিব লাগিব, ডেইলি শিকিব লাগিব, নতুন কিছু শিকিব লাগিব। চ' আৰু কোনোবাই শ্বেয়াৰিং গোলাপ ভাই? আসসালামু আলাইকুম। কালিৰ পৰা মোৰ গাটো অলপ বেয়া।
কিন্তু তথাপিতো কালি গ'ল এটা বনাইছো, কেইটামান লিখছো, আগত লিখা আছিল তাতে গৈ অলপ বঢ়াইছো মই, মানে 3-4টা ওলাইছো আৰু কি কি কৰিব লাগে, আৰু যিখিনি শিকিছো বা শিকি আছো তাতে ভালেখিনি আগবাঢ়ি আছো লাহে লাহে। একেবাৰে তো আগবাঢ়ি নোৱাৰা, অলপ অলপকৈ আগবাঢ়ি আছো। এইখিনিতে এটা কথা আগত কওঁ কি মই গোলাপ দা, আহ, এইখিনি মই কওঁ কওক। যাৰ যি লক্ষ্য লেখছে এইখন গ্ৰুপত ঢালিব। মই লক্ষ্যটো চাম, লক্ষ্যটো কিমান প্ৰপাৰলি হৈছে নে নাই, আৰু এই লক্ষ্যৰ কাৰণে আপুনি কি কি কৰিব লাগিব সেই হিচাপত মই গাইড কৰিম পাৰ্চনেলি। লক্ষ্যটো আপুনি এই গ্ৰুপত ঢালি দিব যে এইটো মই লাগে, এইটো এনেকা কৰছো। তো মই সেইটো তাতে অলপ মানে চেঞ্জেছ আনিব, চেঞ্জেছ যদি লাগে অলপ কিবা যদি সাল সলনি কৰিব লাগে মই কৰাই দিম। আৰু সেইটো কাৰণে কালি আপুনি কি কি প্ৰস্তুত কৰিব লাগিব সেইটো কৰাই দিম মই। ঠিক আছে, কালি পুৱাৰ ভাগত দি দিম, অলপ মিছিল কৰিব লাগবতো, অলপ আমাৰ হেৰ ফেৰ হৈ ভিতৰৰ আছে। কথাটো, আমাৰ মনৰ কথাটো পৃথিৱীৰ হাৱাৰ লগত মিলিব লাগিব, তেতিয়াহে আমি সেই বস্তুটো পাম। কিন্তু আমাৰ পেটৰ ভিতৰত থাকি গলে সেই বস্তু আমি নাপাম। যেতিয়াই পৃথিৱীৰ লগত আমাৰ কথাটো মিলাই দিম, যেতিয়া মোৰ লক্ষ্য মই ৰাইজৰ আগত কৈ দিম, দুনিয়াৰ আগত কৈ দিম, তেতিয়াহে লক্ষ্যটো পূৰণ হব। ভিতৰত থাকিলে পূৰণ নহব। আৰু কওক। এইখিনি আজি এইখিনি তো কালিৰ ৰাতিপুৱাৰ কথাখিনি আনাৰে কিমান দূৰ পাৰিছে, কিমান দূৰ অলপ মানে কৰিছে, আৰু মানে অলপ মানে জাষ্ট মানে যিখিনি পাৰিছে, নাপাৰিলে মই মানে কৰিব পৰা নাই, আজিৰ পৰা কৰিম মানে এনেকুৱা আৰু। মই প্ৰেছাৰ দিয়া নাই, আনাৰে শ্বেয়াৰ কৰা। হয়, কালি কালি ৰাতিপুৱা যিখিনি কথা হ'ল আমাৰ মিটিঙত, তো তাতে মই 2-3টা কথা ভাল লাগছে। এই 2-3টা কথা মানিলে আমাৰ নিজৰে উপকাৰ হ'ব। ধৰক যেনেকুৱা কালি শুনিলো যে আমি যিবিলাক কাম কৰি আছো সেইবিলাক একচুৱেলি টাইম টেবুল হেৰি কৰি ল'ব লাগে, কোনটো সময়ত কি কাম কৰি, এইটো সময়টো বাছি ললে আমাৰ ভাল হ'ব। আৰু তাৰ মাজত আৰু এটা কথা শুনিছো যে ধৰক আমি যে এইবিলাক কথা শুনি আছো, ধৰক আমাৰ পৰিয়ালৰ গোটেই কেইটা মানুহ একেলগে শুনিলে ভাল হ'ব, আমাৰ আৰু এক্সট্ৰাকে বুজাব নালাগব মানে পৰিয়ালৰ মানুহ। তেনেকে ধৰক মই আজি যেনেকৈ ৱাইফ বা নিজৰ মা, ভাই ভনী সিহঁতক লগত লৈ শুনিলে মানে একেলগে হৈ যায় আৰু বস্তুটো, আৰু এক্সট্ৰাকে নিজৰ বেছিকে বুজাব নালাগে। আজি মোৰ মাও ইয়াতে বহি আছিল, অলপ মানুহখিনি সময় যদি শুনি। ভিডিঅ'ত আহাতে, মহিলা মানুহখিনি যদি আমাৰ ভিডিঅ'ত আহাতে টান পায়, সিহঁতৰ ফেচটো নেদেখালে হ'ল, সিহঁতৰ অডিঅ'টো শুনি থাকিলে হ'ল। আৰু 1 তাৰিখৰ পৰা এইটো সুবিধা হ'ব কি, যদি কোনোবা কয় ৰাতিপুৱা কি কৰি থাকা তহঁতে, আৰামত ভিডিঅ'টো প্লে কৰি দিব পাৰিব, এইটো শুনক কি এইবিলাক ৰাতিপুৱা আমি কি কৰো, এইটো মানে ৰেকৰ্ডিং থাকি যাব 1 তাৰিখৰ পৰা। তো আমাৰ মানে আগত আমি আমাৰ ঘৰটো ঠিক কৰিব লাগিব, আমাৰ ঘৰৰ প্ৰতিটা মানুহক ঠিক কৰিব লাগিব, পিছত যাই কিনে আমি বেলেগক ঠিক কৰিব পাৰিম। ঘৰত অকলে মাথা মাৰি অকলে কাম কৰি একো কৰিব নোৱাৰে। একজনে কামাব, বাকীখিনি একজনে টাইম মেইনটেইন কৰিব, আৰু বাকীখিনি টাইম ৱেষ্টেজ কৰিব, বাকীখিনি কষ্ট কৰিব, সেই ফেমিলি কেতিয়াও আগবাঢ়িব নোৱাৰে। ফেমিলি 5জন মানুহ থাকিলে 5জনেই একেলগে কাম কৰিলে, একেলগে মিলি চলিলেহে সেই ফেমিলি আগবাঢ়িব। 5জনৰ মন এটা হ'ব লাগিব। এইখিনিত আৰু এটা কথা কওঁ, আমাৰ ফেমিলিত যি কেইজন মানুহ আছে, প্ৰত্যেকৰে ফেমিলিত মানুহ একলগে বহি খাওয়ার চেষ্টা করবে, একলগে। আৰু এটা কথা মই রিপিট করাই দিও, যে দুনিয়াত যত আপনি জিকবা লাগা আছে জিকক, খালি অনলি ঘৰত হাৰি যাব এই অভ্যাসটো ল'ব। অনলি ঘৰত হাৰিব লাগিব। এতিয়া জাফৰে চিঞৰি আছে, হাল্লা কৰি আছে আনাৰৰ ওপৰত, আনাৰ মাথাটো তাতে নিচা কৰিবই লাগিব, আনাৰ ডাঙৰ হওক সৰু হওক, তেতিয়াই ফেমিলি ঠিক থাকিব। আনাৰ যদি কয় যে জাফৰে মোৰ লগত এনেকুৱা কৰি আছে, মই আৰু এটা কওঁ, আৰু হাল্লা কৰো, আৰু চিল্লাও, তাতকৈ মই ডাঙৰ, তাতকৈ মোৰ পাৱাৰ বেছি, এনেকুৱা যদি গৰম হৈ থাকে নহয়, হলে সেই ফেমিলি লাষ্টিং নহয়। ফেমিলিত সদায় আমি হাৰিব লাগিব। আমাৰ সৰুৱে হওক ডাঙৰে হওক, যোনে যি কৈ আছে, ঠিক আছে কৈ দি কেনে মানে মাথাটো নিচা কৰি আহিব লাগিব। আৰু বাকী দুনিয়াত আপুনি জিকক, যত যি কম্পিটিশন আছে জিকক, যত বেলেগ ক'ত
কি কৰিব লাগে কৰক, মই কত মানা কৰা নাই। অনলি মই ৰিকুৱেষ্ট কৰিম নিজৰ ফেমিলিৰ মানুহ, নিজৰ পৰিয়ালৰ মানুহৰ লগত সদায় হাৰিব, সদায় হাৰিব, সদায় সৰু হ'ব, সদায় মানে আপুনি নাজানা হ'ব, সদায় মানে যে মই ঠিক আছে মোৰে ভুল কৈ কেনে ওলাই আহক, সেই ফেমিলি শান্তি হ'বই। হ'ব নে নাই আনাৰ এনেকুৱা কৰিলে কওক, কোৱাচোন। নিশ্চয় নিশ্চয় হ'ব। এতিয়া আমাৰ হালেম কোৱা, দুই চাৰি কথা কোৱা। আৰু তোমালোকে এটা ৰিকুৱেষ্ট কৰিম, ইয়াত আমি বেছি মানুহ নাই, কেইজনমান মানুহ আছো। মই মানে আজি হয়তো ঘৰত যাব পাৰিম, ঘৰত যাম কিজান দুপৰীয়া, যাই কিনে মোৰ চৈদুৰকো মই এড কৰাম, মই ছবিৰকো এড কৰাম। তো আমাৰ এই ফেমিলি কেইটা, এইকেইটা মানুহ ফেমিলি কেইটা এড কৰিলে বহুত, আমি এইখিনি আগত মানে ঠিক হৈ লওঁ, তাৰপিছত লাহে লাহে, আমিতো বেয়া বস্তু আনা নাই, ভাল বস্তু আনছো, মানুহ বুজি পাব, এদিন হলে মানুহ আহিব, বুজি পাব। তো আমি চেষ্টা কৰিম সদায় মোৰ লগত মানে আমি হেৰি বুজোৱাৰ কাৰণে। তোমাৰ নিজৰ ক্লজজন মানে বুজি পোৱা নাই, তো এইটো অলপ অসুবিধা হ'ব, কিন্তু দুয়োজনে যেতিয়া বুজিবা তেতিয়া বহুত ভাল হ'ব। যিহেতু আমি 1 তাৰিখৰ পৰা আমি নতুনকে ষ্টাৰ্ট কৰিম, নতুন কিবা কিবি কি কৰা যায় এইকেইদিনত ভাবি আমি 1 তাৰিখৰ পৰা এইটো বস্তু নতুনকে ষ্টাৰ্ট কৰিম আমি। তো মই ভাবিছো কি 1 তাৰিখৰ আগত চাওক আমি বেছি নহয় হওক, চবেই মোটামুটি 2 মিনিট 3 মিনিট বা 5 মিনিটকে সবাই টাইম লম আজিৰ পৰা। আজি হয়তো 22 তারিখ হয়ে গেল, মাজত আমার 8-9 দিন আছে। সবাই মানে মোটামুটি 5 মিনিটকে আমি শেয়ার করিম সব দিনে। আজি মই করলো, কালি আনারে করিল, তার পিছদিনা গোলাপ ভাই করিল, এনেকে এনেকে 5 মিনিটকে আমি 1 তারিখের আগত, এটা মানে একটা ট্রেনিং সিস্টেম হবো যে এই 1 তারিখের আগত আমি এইকেইদিন সবাই মানে 5 মিনিটকে সময় লম, কার কি আছে, কি 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 কিমান বুঝিল, কিমান ভাল হল, মানে যি যি শেয়ার করিব পারে আর কি, বা হয়তো কামৰ বিষয়ে শেয়ার কৰিব পাৰে, ফেমিলিৰ বিষয়ে শেয়ার কৰিব পাৰে, এইটো আমি লম। যেহেতু আমি 1 তাৰিখৰ পিছত আমি 1 তাৰিখৰ পৰা আমি বস্তুটো মানে সিস্টেমত আনিম। ইয়াতে শিকাৰ চান্স ক'ব লাগিব, ক'লে মানে কি হ'ল মানুহৰ আগত কথা কোৱা যাব, ইয়াৰ পৰাই অলপ অলপকে কোৱাৰ চেষ্টা কৰক। যি জানে ইয়াতেতো আপোনাক লৈ কোনো বেয়া নাপায় না, কোনো হাঁহি নামাৰে না, কোনো নামাৰে, একো নাই। তুমি যিখিনি পাৰা সেইখিনি কোৱা, বঢ়িয়া। এনেকে আজি অলপ কম হ'ব, কালি অলপ হ'ব, তাৰ পিছত না মোৰ কনফিডেন্স হাই হ'ব। এনেকুৱা ভাবব নালাগে যে 2 মিনিট গলে কব ৰিকুৱেষ্ট কৰে, এনেকুৱা ভাবব নালাগে। আমি এইকেইদিন যিমান কথা কৈছো, সব কথা বাদ দি যদি এটাও কথা মনত ৰাখে না যে আমি ফেমিলিৰ মানুহৰ লগত হাৰিব লাগিব, তাৰ পিছত সংসাৰ চাব আপোনাক কেনেকুৱা হয়। নহলে আপনি অজান্তে ভুলতে সৰু ভাই কিবা কৈ দিছে, ডাঙৰ ভাই কিবা কৈ দিছে, আপনি গৰমত আৰু এটা এনেকুৱা কাম কৰিছে, সংসাৰত 1 বছৰৰ কাৰণে জুই লগাই দিছে। অন্তত সেইটো বন্ধ হ'ব, এই কথাটা মনত ৰাখিলে। আৰু সেইটোৱে লাখ টকাৰ বস্তু পাই ধৰি লওক, আমি ফেমিলিৰ মানুহৰ লগত হাৰিব লাগিব সদায়। আশরাফুল ইসলাম, তুমি অলপ আনমিউট কৰিবা নেকি? ভিডিঅ'টো অন কৰিলে ভাল হয়, তোমাক মই একদিনো দেখা নাই। নিজক প্ৰেজেন্টেশন কৰিব লাগিব, হা, নিজক দেখাব লাগিব, মানুহে আশরাফুল, চিনি পাব লাগিব। চিনি পোৱাটোৱে ব্ৰেণ্ডেড হয়। শুনা, যোনে মই কৈ আছো, মোৰ নামত টাইম কি হ্যাঁ, কৰাইছে নেকি? কাম চলে দাদা আশরাফুল, মানুহৰ আশরাফুল অলপ কিবা কোৱাচোন। গম পোৱা নাই নেকি মুড কেনেকৈ কৰে, আনমুড কেনেকৈ কৰে? শুনিছে, এইটো আনমিউট কৰিছে। জইন হলো পিছত, মই আগতে গম পোৱা নাছিলো এনেকুৱা। মই একচুৱেলি এনেকুৱা এটাই প্লেটফৰ্ম বা বস্তু এটা মই বিচাৰিছিলো, বাট পোৱা নাছিলো। চ' হঠাৎ যেতিয়া মই হাফিজুল ভাইৰ ভিডিঅ' মই ফেচবুকত পালো, তাৰপিছত মই কন্টেক্ট কৰি জইন হলো। চ' জইন হোৱাৰ পিছত মইতো আগতে ৰাতিপুৱা উঠিব পৰা নাছিলো। চ' মানে উঠোতে উঠোতে 7টা বাজি গৈছিল। চ' এতিয়া আৰু কি হৈছে, তাৰপিছত জইন হোৱাৰ পিছত ফোন কৰিলে, মই ভাবিছিলো কি উঠিব নোৱাৰিম চাগে। আগতে মানে এলাৰ্ম লগাইছিলো, এলাৰ্ম কেতিয়া বাজিছে মই গমেই পোৱা নাই। তাৰপিছত যেতিয়া উঠিলো, তাৰপিছত যেতিয়া আমাক ফোন কৰাৰ পিছত কি হ'ল, মানে মই উঠিব পাৰিলো, মানে নমাজও কৰিলো। নমাজ পঢ়াৰ পিছত মানে মোৰ এটা ভাল ফিল হৈছে। বিশেষকৈ এইটো হেল্প কৰে কি ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ হেল্প কৰে মোৰ মতে, কিয়নো
মানে তেওঁলোকে পঢ়িবলৈ বেছি সময় পায়। ময়ো কেইদিনমান যেতিয়াৰ পৰা মানে জইন হৈছো, নিজৰ চেল্ফ ষ্টাডিৰ কাৰণে বেছিকে সময় দিব পাৰিছো। চ' মই মানে মানে ক'ব গ'লে মই বেছি মোৰ বেনিফিট হৈ আছে আৰু চাৰিওফালৰ পৰাই। আৰু মোৰ ইয়াতে মতে এক মিনিট দুখাইছো মই। তো মানে কথাটো মই ফেচ দেখা নাই, কোন হয় মই নাজানো, ইমান ধুনীয়া কথা কৈছা তুমি নহয়, মোৰ মানে বহুত ভাল লাগিছে। ইমান বঢ়িয়াকে অসমীয়া ইমান বঢ়িয়াকে কৈছা, ইমান কনফিডেন্স বঢ়িয়া আছে তোমাৰ, বহুত ভাল লাগিছে। তো আশৰাফুল কোন ইছলাম হয় আৰু ক'ত ঘৰ আৰু পৰিচয় দিলে মই মানে ভাল লাগিল হয়। মই ধৰিব পৰা নাই, চৰি। নাই আৰু সৰু ল'ৰা স্কুলৰে ছাত্ৰ। ত মই ভাবো যে এইটো বিষয়ে বহুতেই অৱগত নহয়, যে যিসকলে আহিব বিচাৰে, যেনেকুৱা মই আছিলো, যে মই এনেকুৱা বিচাৰিছিলো যে হওক, মই কেনেবাকৈ হওক মানে ৰাতিপুৱা উঠো, নামাজো এটেণ্ড হওঁ। ত মোৰ হিচাপত মানে আমি এইটো বিষয়ে এডভাইচ কৰিব লাগে আৰু কৰাটো দৰকাৰ। কিয়নো যদি এজনে আহে আমাৰ সহায়ত, আহি তেওঁ যদি নামাজ পঢ়ে, চ' সেই নামাজৰ কিবা সব আমি নিশ্চয় পাম নে নাপাম? তেওঁতো পাবৰ লগতে আমিও পাম, হয়নে? হয় হয় চ' আমি সেইকাৰণে হা সকলোৱে এইটো চেষ্টা কৰিম সেইটো কবলৈ।